সপোন সপোন দেখা সহজ, প্ৰত্যেকেই দেখিব পাৰে। কিন্তু সেই সপোনবোৰক বাস্তৱত ৰূপ দিবলৈ লাগে সাহস, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস। আমাৰ জীৱনত সপোনবোৰ হ'ল লক্ষ্য নিৰ্ধাৰণ কৰাৰ প্ৰথম খোজ। যদি আপুনি সপোনেই নেদেখে, তেন্তে আগুৱাই যাবৰ বাবে পথো নাপায়। ডক্টৰ APJ আব্দুল কালাম ছাৰে কৈছিল, সপোন সেই নহয় যি তুমি টোপনিৰে দেখা, সপোন সেই যি তোমাক শুবলৈ নিদিয়ে। এই কথা আমাৰ বাবে এটা গভীৰ অনুপ্ৰেৰণাৰ উৎস। এজন সাধাৰণ পৰিয়ালৰ ছোৱালীয়ে ডাক্তৰ হোৱাৰ সপোন দেখিলে, বা এখন গাঁৱৰ ল'ৰাই IAS হোৱাৰ সপোন দেখিলে, এইবোৰ অসম্ভৱ নহয়। সকলো সম্ভৱ, যদি আপুনি প্ৰাণপণে কাম কৰে। সপোন পূৰণৰ পথত বাধা আহিবই। লোকে ক'ব, এইটো তোৰ কাম নহয়, তই পাৰিবিনে? কিন্তু আপুনি বিশ্বাস ৰাখিব লাগিব আপোনাৰ নিজৰ ওপৰত। কেতিয়াবা সময় ভাল নাথাকিব পাৰে, পৰিস্থিতি বিপৰীত হ'ব পাৰে, কিন্তু যাৰ মনোবল অটুট, তেওঁ একোতেই হেৰাই নাযায়। সপোন পূৰণ কৰিবলৈ নিয়মীয়া অধ্যয়ন, সময়পূৰ্বক পৰিকল্পনা আৰু মনোযোগৰ প্ৰয়োজন। অলপ অলপ কৰি আগুৱাই যাওক। প্ৰত্যেকটো খোজতে শিক্ষা লওক, কাৰণ প্ৰতিটো দিনে আপোনাক আপোনাৰ লক্ষ্যৰ কাষলৈ লৈ যায়। একেবাৰে শেষত মই ক'ব বিচাৰোঁ, সপোন দেখা কোনো পাপ নহয়, সপোন দেখা সাহস, আৰু সেই সপোনবোৰক বাস্তৱত ৰূপ দিবলৈ লাগে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য। যদি মন স্থিৰ থাকে, লক্ষ্য স্পষ্ট থাকে, সফলতা আপোনাৰেই হ'ব।